নমস্কাৰ, মই চিংকি। আজি আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ। কিন্তু তই যে ইমান দিনৰ মূৰত আমাৰ ঘৰত থাকিবলৈ আহিছ, মানে তই যে 4 বছৰমান আমাৰ ঘৰলৈ থাকিবলৈকে অহা নাই জান? প্ৰায় বহুত দিন হ'ল। তই যে মই যে কলেজত যে পঢ়ি যে আছিলোঁ যে, এক্সাম এটা যে আছিল আগদিনাখন যে দুইজনীয়ে যে একেলগতে যে পঢ়িছিলোঁ যে, তেতিয়াই অহা নেকি তহঁতৰ ঘৰলৈ থাকিবলৈ? তোৰ কেলৈ আমাৰ অনলাইন এক্সাম যে হৈছিলে, BA পৰীক্ষা হৈ থাকোঁতে সেই তেতিয়াই অহা। তই মই যে দুইজনীয়ে যে একেলগতে চাই যে এক্সাম যে দিছিলোঁ ঘৰতে বহি বহি অনলাইন পুৰা। সঁচাকে দেই, তেতিয়া যে এক্সামবোৰ দিয়ে ভাল লাগিছিলে। কিমান যে তেনেকৈ এক্সাম দিলোঁ, 2-3টা ছেমিষ্টাৰ যে তেনেকৈয়ে পৰীক্ষা দিলোঁ। একদম পুৰা মাৰ্কছো যে ধেৰ পালোঁ আকৌ দেই। তেতিয়া আৰু সেইটো অভ্যাস বৰ বেয়া হৈ গ'ল দেই। এতিয়া যে আমাৰ যে পঢ়িবলৈকে মন নাযায় মোৰ জান। মোৰনো ক'ত হয়, এই হোষ্টেলত গ'লে অকলে খোৱা বোৱা ফুৰা সেইবোৰহে হৈ থাকে আৰু বেলেগলৈ একো মনেই নাযায়। পঢ়িবলৈতো কিতাপৰ ওচৰলৈতো বহুত দিনৰ মূৰত যাওঁ আৰু সেই এক্সামৰ আগদিনাখন মেলাহে হয় আৰু। তই আৰু হোষ্টেলৰ মজা পূৰা লৈছ আৰু দেই। ঘৰৰ পৰা এবাৰ ওলাই চাবি কেনেকুৱা মজা লাগে, তেতিয়াহে গম পাবি। সেই নহয়, তই যে যোৱাবাৰ যে ক'ৰবাত যে ট্ৰেকিঙত নে ক'ত যে গৈছিলি, এইবাৰ মোকো লৈ যাবিচোন তহঁতৰ আকৌ গ'লে দেই। মই মানে মাক কৰিছোঁ এইবাৰ বোলো তহঁতৰ লগত যাব লাগিব ট্ৰেকিঙত। মোৰ যে ইমান ভাল লাগে গৈ। ওলাবি। আমি যোৱাবাৰ আমাৰ লগৰকেইটাৰ লগতহে গৈছিলোঁ, লগৰ 2টা গৈছিলে আৰু আমি 3জনীমান গৈছিলোঁ। এইবাৰ তই ওলালেতো আৰু ভাল লাগিব। আৰু তই কাৰোবাক লৈ ল'বি আকৌ, তোৰ কোনোবা বেষ্ট ফ্ৰেণ্ড আছে নহয়, লৈ ল'বি আকৌ। ওলাবি এইবাৰ ভাল লাগিব তেতিয়াহ'লে। তহঁতি এতিয়া ক'ত যাম বুলি ভাবি আছ? এতিয়ালৈকে ডিচাইড হোৱা নাই। অহা মাহ মানেহে আমাৰ এক্সাম আছে যে, এক্সামটো দি মেলিহে ক'ৰবাত ফুৰিবলৈ যাম ভাবি আছোঁ। কম ৰ তোক কেতিয়াকৈ যোৱা হয়। তহঁত দুজনীয়েনো ইয়াতনো কি কথা পাতি আছনো বা? আমাৰ এজনী আহিছে আকৌ, এজনী আকৌ নুলিয়াবি আকৌ দেই ক'ৰবাত যোৱা কথা আকৌ। ইজনী নহ'লে বা মাক যি টি কৈ থাকিব নহ'লে। একো পতা নাই, ৰাণী আহ। তোমালোকে ক'ৰবাত যোৱা কথা পাতি আছিলা, মই শুনিছোঁ নহয়। মই তাৰ পৰাই শুনি আছিলোঁ অলপ দেৰি পৰা। তোমালোকে ক'ৰবাত যাবা নেকি? মানে মোকো লৈ যাবা আকৌ দেই। ক'ত যাবানো? ৰাণীক আমি ক'তো যোৱা কথা পতা নাই। মই যে ফুৰিবলৈ গৈছিলোঁ সেইটো কথাহে কৈ আছিলোঁ। আমি কাৰ লগত গৈছিলোঁ তাকে কৈ আছোঁ। আমি বোলে এনেকৈ বোলে ফুৰিবলৈ গৈছিলোঁ এঠাইত, মানে ইমান ধুনীয়া মানে জেগাটো, সেইটোকে তাইক কৈ আছিলোঁ। বেলেগ একো নাই পতা। এতিয়া মিছা কথা ক'বলৈ আহিছে। ক'ৰবাত যোৱাৰ কথা প্লেনিং কৰি আছিলে, কোনোবা কাৰোবাক লৈ যাবলৈ কৈ আছিলে, মানে শুনা বুলি ভাবিছে। ৰাণী তোৰ আকৌ বেছি হৈছে আকৌ দেই। তই এই ডাঙৰ মানুহবোৰৰ লগত থাকি সকলোৱে উৰহি গছৰ উৰটো একদম লৈ থাকিবলৈ আহিবি, সৰু ছোৱালীজনী হৈ পেলাই। চব কথাতে কেলৈ টেপাই মাতি থাকনো? তইনো তেতিয়াহ'লে কেলৈ টেপাই মাতি থাকনো চব কথাতে? মই তোক সুধিছোঁ নেকি? মই বাকহে সুধিছোঁ। তোক সোধা নাই নে? যাচোন যা। মই মাৰ আগত লগাই দিমগৈ আকৌ তহঁতি যি টি কথা পাতি আছ বুলি। দেখিছনে এজনী মুখখন যে আকৌ লাওপাত কচুপাত দেখিছনে? বৰ চোকা হৈছে। স্কুলত লগৰ 2জনীমান লগ পাই সিহঁতৰ লগত থাকি এজনী অকল মুখখন কেনেকুৱা চোকা হৈছে তই দেখিছনে? এইটো আকৌ বেয়া কথা হৈছে আকৌ দেই। তুমি ইমান মুখে উত্তৰ দিবলৈ লৈছা যে। আপোনালোকে অকল চবে মোকে একদম পুৰা ভুল বুজিয়ে থাকে আৰু যেনিবা। সেইবোৰ বাদ দেচোন বাৰু। ছোৱালী, আমি পিছে হেৰি নহয়, ফুচকা খাবলৈ যাবি নেকি? মই ফুচকা নাখাওঁগৈ দেই। সিদিনা ভিডিঅ' এটাত দেখিছিলোঁ, ইমান মানে গেলা পোক ওলাইছিলে। সেইটো কাৰণে মই আজিকালি ফুচকা খাবলৈ মই এৰি দিলোঁ নহয়, সেইকাৰণে ফুচকা খাবলৈ। বা যাবা নেকি? নহ'লে আইচক্ৰীম খাওঁগৈ ব'লা। আজি বতৰটো ইমান ধুনীয়া, আইচক্ৰীম খাবলৈ বৰ ভাল হৈছিলে। ফুচকা খাই আমি আইচক্ৰীম খাম বোলা। আইচক্ৰীমবোৰ আমাৰ এইখিনিতে দোকান এখন খুলিলে নহয় আইচক্ৰীমৰ। ইমান টেষ্টি আইচক্ৰীম মানে। মই যে আইচক্ৰীম নাখাওঁ দেই। মোৰ যে ইমান বেমাৰ হৈ আছে দেখিছনে বাৰু? টনচিল হৈ থাকে। মোৰ একদম পুৰা ঠাণ্ডা খোৱা একদম মানা দেই। হ'ব তেতিয়াহ'লে আমি ফুচকাকে খাবগৈ লাগিব। ঘাইজনী আগতে কৈ ল'লি আৰু ফুচকা আইচক্ৰীমৰ নাম লৈ ল'লি। এতিয়া অকল কামৰকে দি থাকিব, সেইসোপাকে খাওঁকে। ভাত কেইটামান খাবলৈ দিবি, ভাতকেইটা চুবহে অকল। তাৰপিছত মেগী খাওঁ কৰি থাকিব। আজিকালি ল'ৰা ছোৱালীবোৰ যেনিবা তহঁতি বহি থাক যা। মই মাকে কওঁগৈ ফুচকা খাওঁগৈ বুলি। তহঁতৰ লগত নাখাওঁ যা। মই মাকো লগাই দিম ৰ। তহঁতি যে ক'ৰবাত যোৱা কথা পাতি আছ, মোক ফুচকা নোখোৱালিতো, চাই থাক ৰ। ছোৱালী, তোৰ ভণ্টিয়ে কিন্তু বেয়া জমনিকে কথা কিছুমান কয় আকৌ দেই। চহকী বাইদেউ হৈছে আমাৰ। একদম চিৰিয়েল চাই একদম পুৰা চিৰিয়েলৰ গতে কথা ক'বলৈ লয়। মুখখন কেনেকুৱা চলে, একদম চহকী বাইদেউ, একদম লাওপাত কচুপাত। ব'ল আমি ভিতৰলৈকে যাওঁ ব'ল। এজনীয়ে মাক কি লগাবগৈ ঠিকনা নাই আৰু। ব'ল যাওঁ ব'ল। কবিতা কেনেকৈ লিখে
লিখিবৰ মোৰ মন আছে সত্যবিহীন এটি গান। আইঅ তই অকণমান সুৰ চুৰ লগাই পেলাই গাবিচোন। কি গান গাইছনো সুৰ চুৰ নোহোৱাকৈ? হ'ব সুৰ লগাই নাগালেও হ'ব, মোৰ এনেইহে গাই আছোঁ কিবা। মানে ওচৰত থকাকেইটা কাণখন একেবাৰে ফাটি যাওক আৰু একদম কাণ ফাটি একদম তেজ ওলাই আহক আৰু তই মানে গান গাই আহিবি বেচুৰকৈ গাবি আৰু। দেখিছোঁ ন তইনো কি গাৱ, দেখিছোঁ দে তোৰ মাতটো মই এতিয়া লগাই দিম ৰ মাত। মাও কি হ'লে ইমান চিঞৰি আছ? মই মানে কাম এটা শান্তিৰে তহঁতৰ পৰা কৰিব নোৱাৰোঁ, ইমান মানে চিঞৰি থাক। তুমি আকৌ এইবোৰ কি পিন্ধি আছা আকৌ? মই ব্লগিং কৰি আছিলোঁ আকৌ, মই এই ট্ৰেডিশ্যনেল ফুড এটা বনাই আছিলোঁ, সেইটো কাৰণে আকৌ। তেতিয়াহ'লে যে আজি মজা মজা খানা খাবলৈ পামচোন। ইমান বেছিকৈ নাই বনোৱা নহয়, অকণমান পাবি আৰু খাবলৈ। সেই শুনাচোন, আমাৰ বাহঁতেনো কিনো কথা পাতি আছে জানো, মই যেন মনে মনে থাকিলে নহয়। তোৰনো কি দোকানো সিহঁতৰ কি কথা পাতিছে কি বতৰা, অকল কাণ পাতি শুনি থাকিব। সিহঁতি এতিয়া ডাঙৰ হ'ল, তই এই সৰু ছোৱালীজনীনো কেলৈ দোকানো? নহয় মানে সিহঁতি ক'ৰবালৈ যোৱা কথাহে পাতি আছিলে, মই সেইটো কাৰণে শুনি আছিলোঁ। হ'ব যা, তই নিজৰ কাম যা, পঢ়িবলৈ যা। পৰহিলৈ পৰা তোৰ পৰীক্ষা নাই জানো? তই তলকে ঘূৰি ফুৰিবলৈ আহিছ। মই হ'লে অকল পঢ়া, এজনীক হ'লে তিলকে ঘূৰি ফুৰিবলৈ দিবি, আৰু মই হ'লে অকল পঢ়া। যা হ'ব যা, মই পঢ়িয়ে থাকিমগৈ যোৱা। ইহঁত বোৰৰ পৰা যে আৰু শান্তি নাই আৰু দেই। এই বাপেক এটা একো গমেই নাপায় সেইবোৰৰ কথা। এই ছোৱালীজনীকেইজনীনো ক'ত কি কৰি ফুৰে। খা বাপেকে, মইতো কেৰাহীত কিবা এটা তুলি থৈ আহিছিলোঁ, পাহৰিলোৱে, এজনী মাতি দিলেহি। বৰমাই কিবা বনাইছে যেন পাইছোঁ, ইমান ধুনীয়া ধুনীয়া গোন্ধ আহিছে। নকৈছোঁ আৰু আমাৰ এজনী ফুড ব্লগাৰ হোৱাৰ পৰা ৰকম খানা বনাই থাকে আৰু আজিকালি। তই ৰ ইয়াতে, মই মাক কৈ থৈ আহোঁগৈ, আমি বাহিৰতে খাই আহোঁগৈ বুলি কিবা এটা। মা শুনাচোন। তাৰপৰাই ক, মোৰ এতিয়া যাবলৈ সময় নাই দেই। এই কেৰাহীত কিবা এটা পাতি থৈছোঁ, নহ'লেবা দেৰি যাব। কচোন কি হ'ল? আমি দুইজনীয়ে ফুচকা খাই আহোঁগৈ বুলি ভাবিছোঁ। এও খাই আহোঁগৈ বুলি কৈছে। মই পিছে বহুত দিন খোৱাই নাছিলোঁ। ভাল ষ্টল এখন আছে বুলি কৈছে, তাতে খাই আহোঁগৈ নেকি? এতিয়া সেইসোপা খাবলৈ যাম? মই মাৰজনীয়ে ঘৰত ভাত ৰান্ধি মৰিছোঁ নহয়। হ'ব ৰ'বা, পায়ে যাম আমি। ভাত অকণমান লাহে খাম আকৌ। আকৌ যাবগৈ নহয়, আকৌ ভাত খাই উঠি ফুচকা খাবলৈ মনেই নাযাব। আহি লওঁগৈ ৰ'বা। যা সোনকালে যা, ভনীয়েৰে শুনিলে আকৌ ভনীয়েৰো ওলমিব। গ'ল পাৰ্মিশ্যন পাই গ'লো নহয়। পিছে তইহে আকৌ খুৱাব লাগিব আকৌ ফুচকা আকৌ দেই। হ'ব বল খুৱাম বল। তহঁতি পিছে ক'লৈ যা? ফুচকা খাবলৈ যা। এজনীয়ে আহিলা আৰু শুনিলা, এতিয়া মৰিলো আৰু যাবি আৰু এতিয়া। তই পঢ়িহে আছিলি? পঢ়িছিলি নে তই বাহিৰত কাম কৰি আছিলি? মা ময়ো যাম আকৌ ফুচকা খাবলৈ, নহ'লে বা ইহঁতে যাবলৈ নাপায়। ৰাম, এই এজনীৰ পৰা যেনিবা শান্তি নাই, অকল চবলৈকে যেনিবা লৈ যাব লাগে। ৰাম, তহঁত বৰ পৰা যেনিবা শান্তি নাই আৰু দেই। বাহঁতৰ লগত ফুচকা খাবলৈ ময়ো যাম, নহ'লে বা বাহঁতো যাবলৈ নাপায় আকৌ। তোক মই পঢ়িবলৈহে দি থৈছিলোঁ, কি কৰি আছিলি তই? মই নপঢ়ো, নহ'লে ফুচকা যদি নিদিয়া খাবলৈ, মই নপঢ়ো তেতিয়াহ'লে। মাজনী একো লৈ যাবি যা, মাজতে বহাই পেলাই লৈ যাবি যা। এইজনীৰ পৰা শান্তি নাই আৰু। বঢ়িয়া আছে, ইমান ধুনীয়া দিয়া থৈছে। ব'লা ইয়াত বহুত টেষ্টি ফুচকা দিয়া, ব'লা। দাদা, ফুচকাবোৰ কেনেকৈ দিছে পিছে? 10 টকাত 3টা। কি 10 টকাত 3টা? সেইদিনাখনলৈকে দেখোন 10 টকাত 5টা দি আছিলে। ৰাম, ইমান দাম বঢ়াই দিলেনে? 3টা ফুচকা 10 টকা দি খাম নে আৰু? খাবানে নোখোৱা কোৱা পিছে? 10 টকাত 3টাহে দিম পিছে। নহ'লেবা মোৰ ওচৰত পিছে তোমালোকলৈ এটা অফাৰ আছে পিছে। কি অফাৰ? তোমালোকে যদি 1 মিনিটত যদি 10টা ফুচকা যদি এজনীয়ে খাই দিব পাৰা, তেতিয়াহ'লে তোমালোকে পইচা আৰু দিব নালাগে। এইটো বুদ্ধি বাঢ়িছে নেকি আকৌ কেনেবাকে? খাই চাব পাৰি পিছে। হয় নেকি? 1 মিনিটত 10টা ফুচকা? হ'ব দিয়ক, প্ৰথমতে মই ট্ৰাই কৰিম দিয়ক। কিন্তু এটা কথা আকৌ, 1 মিনিটত যদি তোমালোকে যদি 10টা ফুচকা খাই দিব নোৱাৰা, তেতিয়াহ'লে আকৌ তুমি আকৌ সেই 10টাৰ পইচা আকৌ তোমালোকে দি দিব লাগিব আকৌ। আপুনি দিয়কচোন, পাওঁনে নোৱাৰা চাম। লোৱা। তোমাৰ পিছে এতিয়া টাইম ষ্টাৰ্ট হৈছে আৰু দেই, তুমি খোৱা জল্দি। সেই ফুচকা বেপাৰীজনৰ কথা মতে তেওঁলোকে চেলেঞ্জটো একচেপ্ট কৰিলে আৰু চিংকিয়ে খাবলৈ আৰম্ভ কৰিলে। কিন্তু 1 মিনিটৰ ভিতৰত তাই কেৱল 6টা ফুচকাহে শেষ কৰিব পাৰিছিল। সেয়েহে তাই এইটো চেলেঞ্জত হাৰি গৈছিল। চিংকি বা, তুমিচোন 1 মিনিটত নোৱাৰিলাইচোন। এতিয়া পিছে তুমি হাৰিয়ে গ'লা নহয় চেলেঞ্জটো। তুমি পিছে এতিয়া পইচাটো দি থৈ যাব লাগিব তোমালোকে পিছে।
খুৰা আপুনি কিন্তু এইটো গেটদাৰি কৰিছে আকৌ দেই। 1 মিনিটত 9টা ফুচকা খাব পাৰি নেকি? মোৰ দোকানত আহি বহুতে তেনেকৈ চেলেঞ্জ কৰি জিকি গৈছে। তুমি চাবাচোন ইউটিউব চেনেলবোৰতে কিছুমানে দি থৈছে। মই ওলায়ে আছোঁ। খুৰা মই আপোনাক দেখিছোঁ পিছে। মই তাকে ভাবিছিলোঁ আপোনাক মই ক'ত দেখিছোঁ। ইউটিউবত দেখিছোঁ। মই দেখিছিলোঁ অলপ দিনৰ আগত বিকাশ দা আহিছিলে আপোনাৰ ইয়াত ফুড চেলেঞ্জ কৰিবলৈ। সি আহিছিলে। ইমান ডাঙৰ ইউটিউবাৰটো আহিছে। সি যে পুৰা খাই পেলাই জিকি গৈছে। হ'ব আৰু দিয়ক। বাকী কেইজনীকো দি দিয়ক আৰু খাবলৈ। মই বাৰু পইচাটো দি দিম আৰু দিয়ক। লোকচানেই হৈ গ'ল। চেলেঞ্জটো মই কমপ্লিটে কৰিব নোৱাৰিলোঁ। আমাক দিয়ক দিয়ক। আমি পিছে আকৌ চেলেঞ্জ একো কৰিবলৈ নাই আকৌ দেই। আমাক নৰ্মেলকৈ দিলেই হ'ব। চিংকি তহঁতি আকৌ ইয়াত কি কৰি আছে? ফুচকা খাবলৈ লাগিলি হপায়। তই আকৌ ক'ৰ পৰা লালি? ইহঁতি খামহি বুলি ক'লে আকৌ সেইটো কাৰণে খাবলৈ আহিছিলোঁ। খোৱা মোকো ফুচকা খোৱা পিছে তই। তইহে খুৱাব লাগে, আমি খুৱাব লাগে নেকি বা? তই খোৱাচোন আমাক তেতিয়াহ'লে। ভিলুৱাকাই তুমি পিছে কাম এটা কৰিব পাৰা পিছে। ইয়াতে ফুড চেলেঞ্জ হৈ আছে। তুমি পিছে জইন কৰিবা নেকি? কি ফুড চেলেঞ্জ হ'ব? 1 মিনিটত 9টা ফুচকা খুৱাই দেখুৱাব লাগে হেনো। সেইটোনো কি ডাঙৰ কথা? দে মই কৰিম দে চেলেঞ্জটো। মই 1 মিনিটত 10টা 9টা কি হেৰিটাও বহুতটা খাই দিব পাৰোঁ। হয় নেকি ভাইটি? আহা তেতিয়াহ'লে তুমি কৰিবা। লোৱা। তুমি এতিয়া ফুড চেলেঞ্জ কৰা। মই টাইমটো চাই থাকিম আকৌ দেই। খুৰা আপোনাৰ কিন্তু লোকচান হৈ যাব নহয়। এতিয়া মোক ভালটোকে দিলে আৰু। ভিলুৱা তই সোনকালে তই জিকিব লাগিব কিন্তু দেই। আৰু 30 ছেকেণ্ড আছে। খা পাৰিবি খা। আৰু 3টাহে আছে পাৰিবি। ভিলুৱা দে আপুনি পাৰি গ'ল দেখোন গোটেইকেইটা ফুচকা খাব। আমি জিকি গ'লো। আমি জিকি গ'লো দেখিলে নহয়? খুৰা দেখিলে নহয়? মই 1 মিনিটত খাই দিলোঁ আপোনাৰ চেলেঞ্জ। এতিয়া মই আপোনাক পইচাও দিব নালাগে ন। আৰু ইহঁতেও পইচা দিব নালাগে ন। আপুনি কৈছিলে নহয় কোনোবা এটাই যদি খাই দিব পাৰে কোনেও পইচা দিব নালাগে বুলি। এতিয়া তেতিয়াহ'লে আমাৰ কাৰণে আৰু ফুচকা ফ্ৰী আৰু আপোনাৰ দোকানত আজি। ভাইটি তুমি আহি বৰ লোকচান কৰি দিলা নহয়। হয় বাৰু ময়ে কৈছিলোঁ আৰু এতিয়া খাব লাগিব। খোৱা তোমালোকৰ আজি গোটেইকেইটাৰ কাৰণে ফুচকা ফ্ৰী আৰু। ভেলুৱাকে তুমি আজি বচাই দিলা আৰু চবকে দেই পইচাৰ কাৰণে। ভালে হ'ল আৰু তুমি আহি পেলাই। ব'লা আমি এতিয়া ফুচকা ধেৰ খাবলৈ পাম। তহঁতি খুৱাব লাগিছিলে। এতিয়া দেখিছ মই তহঁতক খুৱাই দিছোঁ একদম পুৰা। খাই ল পুৰা। তহঁতি খা দেই। মোৰ পিছে হৈ গ'ল দে আৰু মই আৰু খাবগৈ নোৱাৰোঁ আৰু। তহঁতি খাই মেলি ঘৰলৈ আহি থাকিবি দেই। মই পিছে যাওঁ দেই। আপোনালোকে পিছে ভিডিঅ'টো চাই কেনেকুৱা পালে আমাৰ ফুড চেলেঞ্জটো আজি? আৰু অকলেও যদি এনেকুৱা ভিডিঅ'বোৰ চাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু দেই। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব আকৌ দেই। আমাৰ আৰু এনেকুৱা ফুড চেলেঞ্জবোৰ আনি থাকিব লাগিব নহয়। লগতে আকৌ লাইক কৰিবলৈ নাপাহৰিব দেই চেনেলটো। তেতিয়াহ'লে আজিলৈ আহিছোঁ আৰু দেই। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। বাই বাই। আকৌ লগ পাম আপোনালোকক দেই।